হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভালেই আৰু মোৰো ভাল। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু থাম্বনেইলখন চাই যিহেতু গম পাইছে আৰু ভিডিঅ'টো চাই থাকিব সকলোকে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আমি এতিয়া এইফালে শিৱদৌলৰ ভিতৰতে সোমাই গৈছোঁ মানে গেটৰ ওচৰত পাইছোঁহি আৰু এতিয়া সোমাই যাম। আৰু ভিতৰত কি আছে কি নাই আপোনালোকক দেখাই থাকিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ইফালে দেখিছে ইয়াত বহুতো পাৰ আছে। ইফালে মই গৈ আছোঁ এতিয়া শিৱদৌলৰ ভিতৰত পূজা কৰিবৰ কাৰণে। দেখিছেনে এইফালে মানুহবোৰে পূজা কৰিবৰ কাৰণে কেনেকৈ লাইন পাতি আছে। ময়ো গৈছোঁ এইফালে। মানুহৰ পৰা যাবলৈ অলপ অসুবিধা হৈছে। এইফালে দেখিছে সকলোৱে পূজা কৰি আছে। এইফালে শিৱলিংগ আৰু এটা গৰু আছে। এইফালে চাকি গছ। ইয়াত মানে অলপ এনেই ভিডিঅ' কৰিছিলোঁহে, ভিডিঅ' কৰিব নিদিলে মানে। এইফালে মই আহি বাহিৰত চাকি জ্বলালোহি। এইফালে চাকি জ্বলাই আছোঁ। ভিতৰত মানে চাকি জ্বলাব নিদিয়ে, অকল কিবা জল পানী খাব দিয়ে। তাত শিৱলিংগটোত অলপ পানী ঢালি কেনে তাত ফুল চুল দিব দিয়ে। মই অলপ প্ৰাৰ্থনা কৰি ল'লোঁ আৰু এইফালে মই দৌলৰ মানে চাৰিওফালে চাইছোঁ আৰু ওচৰতে আছে বিষ্ণু দৌল আৰু দেৱী দৌল। এইফালে মানে মই ইয়াত শিৱদৌলৰ ওচৰত যিমানবিলাক ভিডিঅ' বনালোঁ, এটা ভিডিঅ'টো মানে অলপো মাত নাহিলে, সেইকাৰণে এনেকৈ কৈ দিবলগীয়া হৈছে আৰু। এইফালে এইটো দেৱী দৌল, এইটো শিৱদৌল আৰু ইফালে আৰু এটা দৌল আছে। আমি চাই গৈ আছোঁ, আপোনালোককো দেখাই গৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু। এইফালে আমাৰ মা, এইফালে দেউতা আৰু ভণ্টি ভাইটি, আমি ঘৰৰ গোটেই পৰিয়াল গৈছিলোঁ। ইমান ধুনীয়া, মানে আহিবই মন নাযায় আৰু তেনেকুৱা এটা জেগা। এইফালে চাব দেই, এতিয়া ওপৰত সোণৰ কলচীটো সেয়া। এইফালে ভণ্টি আৰু মই গৈ আছোঁ বিষ্ণু দৌল চাবলৈ। এইফালে ভণ্টি আছে, পাছফালে মই বিষ্ণু দৌল চাব গৈ আছোঁ আমি। এইটোৱে হ'ল বিষ্ণু দৌল। এইফালে আমি ইয়াত টিকেট কাটিবলৈ ৰখি আছোঁ। এইফালে টিকেট কাটিছে। ইয়াতে আমি এতিয়া গৈছোঁ তলাতল ঘৰত। বহুতো গান বাজি থকাৰ কাৰণে মাতটো কাটি দিবলগীয়া হ'ল। ওচৰতে পিকনিকৰ পাৰ্টি আছে, সেইকাৰণে কাটি দিবলগীয়া হ'ল। আৰু ইয়াত চব অনলাইন পে' কৰিব লাগিব টিকেট কাটিলে, মানে কেছ ইয়াত নচলিব মানে। গৈ আছোঁ, এতিয়া চাই থাকিব। আমি এতিয়া সোমাই আহিছোঁ তলাতল ঘৰত। এইফালে আছিলে এইকেইটা বৰটোপ।
আমি তলতে ধৰ ওপৰত উঠি গৈছোঁ দেই এবাৰ। ইয়াৰ ভিতৰত সোমাই থাকিলে মানে কোনটো ৰুমৰ পৰা মানে কথা কৈ আছে একো গমেই পোৱা নাযায়। ইটোত গ'লেও মানে ইয়াতে কথা কৈ আছে তেনেকুৱা লিখা লাগিব, মানে গম নাপায় আৰু গোটেই দৰজা এইফালে তলৰ ফালে যোৱা ৰাস্তা আছে। বহুত আন্ধাৰ আছে আৰু ভিতৰত মানে একো মানে এটা দুটা অলপ পোহৰ আৰু বাকীখিনি বহুত আন্ধাৰ। এইফালে যায় তললৈ, আমি যাম এতিয়া। পিছত আকৌ হেৰি কয় মিডিয়া আহি আকৌ হেৰি কয় কেমেৰা কৰি দিয়ে। ইয়াৰে কিছুমান দৰ্জাবোৰ এতিয়া বন্ধ কৰি দিলে, মানে কিয় কৰিলে সেইটো নাজানো বাৰু। দেখিছেনে এইফালে দৰ্জাখন বন্ধ। ইয়াতেতো দেখিছে এটা কুঁৱা আছে। কুঁৱাটো কিন্তু এতিয়া গোটেই জাবৰে ভৰ্তি হৈ আছে, তাত পানী নাই। আমি এতিয়া ইয়াৰ পৰা গৈ আছোঁ। এইফালে দেখিছে আমাৰ মানুহখিনি আহি কিনে এইফালে বাছৰ পাছফালে চাহ খাই আছে চবেই।
আৰু বহুত কিবা কিবি দেখাব আছিলে, সেইবোৰ দেখালে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে আজিলৈ দিছোঁ, বাই। আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম।